আমি আহি আছো অগ্নিনাভ মন্দিৰে গোটেইখিনি আহি আছো এয়া আগতে আমাৰ ঘূৰি আছে পাপা এয়া আমাৰ নবৌ দেই চিনাকি কৰি দিছো এয়া আমাৰ সৰুজনী সৰু ভণ্টি এয়া মা আমি সোমালোঁ বৰ্তমান নাজিৰা টাউন আৰু নাজিৰা টাউনৰ পৰা অগ্নিনাভ বাবা মন্দিৰলৈ বেছি সময় নহয় আপোনালোকে ভিডিঅ'টো চাই থাকিবচোন আৰু আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব বাবাৰ ওচৰত যাবৰ কাৰণে লাইন ধৰি আছোঁ বহুত দীঘলীয়া শাৰী এয়া নবৌ ভাইটি ৰখি আছে আৰু এইফালে কিমান ভক্তগণ ৰখি আছে চাবচোন আৰু আপোনালোকক মই সকলোখিনি দৃশ্যাংশ দেখাই আছোঁ কিমান ভক্তগণ ৰখি আছে আৰু ভিতৰত গৈ আপোনালোকক সকলোখিনি দেখাই আছে ভিডিঅ'টো আপোনালোকে চাব দেই হয় তাতে আমি ভিতৰৰ পৰ্যায়টো আপোনাক দেখাইছোঁ অলপমান ভিতৰৰ পৰিৱেশটো চাওক আৰু চাই লৈ আপোনালোকে অনুভৱ কৰকচোন কিমানখিনি গৰমত কিমান মানুহবিলাকে বাবাক লগ কৰিবলৈ কিমান কষ্ট কৰি হ'লেও থিয় দি আছে বহুত বেছি মানে ভাল লাগিলে বাবাৰ আশীৰ্বাদ লৈ পিনি বহুত বেছি ভাল লাগিলে এয়ে মোৰ ফালৰ পৰা ভাবিছোঁ অগ্নিনাভ বাবাই সকলোকে ভালে ৰাখক কুশলে থাকক আৰু তেওঁৰ কৃপা যাতে সদায় ওপৰত থাকক সেয়ে কামনা কৰিছোঁ কিমান ভক্তগণ আছে চাওকচোন আপোনালোকে বহুত বেছি ভক্তগণ আছে আৰু বহুত কষ্টৰ মাজেৰে তেওঁলোকে থিয় হৈ আছে ইয়াতে বহুতকেইজন মানুহ ব্যক্তি তেওঁলোকে মূৰ ঘূৰাই পৰিছে আৰু তেওঁলোকক আকৌ মায়ে আহি পিনি তেওঁলোকক চাই এষাৰ ওচৰলৈ লৈ মাত এষাৰ দিয়ে আৰু খুব বেছি ভাল লাগিলে ইয়াতে আৰু বহুত দীঘলীয়া ভিডিঅ'টো নকৰিলোঁ যিহেতু মানে বহুত মানুহ হৈছে সেইকাৰণে বহুত বেছি দীঘলীয়া নকৰিলোঁগৈ আৰু অলপ অসুবিধাৰ সন্মুখীন হ'লোঁ তাতে ভিতৰতে মোবাইলৰ ইউজ কৰাটো ইমান এলাউ বুলি লিখা নাই সেইটো কাৰণে মানে আমি লাহেকৈ অলপ ভিডিঅ' ক্লিপ কৰিলোঁ আৰু বহুত বেছি গৰমৰ কাৰণে ঠেলা হেঁচা সেইকাৰণে আমি ভিডিঅ'টো বৰ বেছি দীঘলীয়া কৰি নিব নোৱাৰিলোঁ আৰু যিমানখিনি ভিডিঅ'টো কৰিলোঁ আপোনালোকে ভিডিঅ' চাব চাই লৈ কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু যোন মানে আপোনালোকে বাবাৰ ওচৰত আশীৰ্বাদ ল'বলৈ অহা নাই তেওঁলোকক